হে বন্ধু খবৰ পুনৰ নতুন ভিডিঅ' এটা আপোনাক সকলোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো মই মোবাইলৰ বিষয়ে বিশেষ কথা ক'ম, যিটো হ'ল আপোনালোকে যেতিয়া প্ৰথম নতুন মোবাইল লয়, সেই নতুন মোবাইলৰ তুলনাত বৰ্তমানৰ সময়ত আপোনালোকৰ মোবাইলৰ কেমেৰাৰ এপসমূহৰ বা কেমেৰা কোৱালিটি অলপ হ'লেও কমোৱা দেখা যায়, আৰু সেই বিষয়ে আজি বিশেষ কিছু কথা ক'ম। ইয়াৰ বিষয়ে বহুত কাৰণ আছে, তাৰ ভিতৰত মই দুটা কাৰণ ক'ম। সেই দুটা কাৰণৰ প্ৰথমটো হ'ল যে আপোনালোকৰ মোবাইলত অনবৰতে আহি থকা ছফ্টৱেৰ আপডেট কমোৱা বা এপসমূহৰ আপডেট কমোৱা। ধৰা হ'ল আপোনালোকৰ এটা ধৰি লওক চেমচাঙৰ J2 মোবাইল আছে, আৰু যেতিয়া মাৰ্কেটত নতুন এটা মোবাইল আহে চেমচাঙৰ J2 তেতিয়া আপোনালোকৰ কি হ'ব, চেমচাঙৰ J2 মোবাইলত থকা কেমেৰাৰ এপটো, মই কেমেৰাৰ বিষয়ে কথা পাতি আছোঁ। যদি আপোনালোকৰ মোবাইলত চেমচাঙৰ J2 মোবাইলত থকা কেমেৰাৰ এপটো যেতিয়া সেই চেমচাঙৰ J2 লগত ফেৰ মাৰিব পৰাকৈ সেই চেমচাঙৰ কোম্পানীটোৱে বনায়, তেতিয়া সেই চেমচাঙৰ এপটো অলপ হ'লেও শ্ল' হোৱা দেখা যাব। মানে চেমচাং J2 মোবাইলতকৈ চেমচাং J2 অলপ হ'লেও তাৰ প্ৰচেছৰটো অলপ হ'লেও কিছু উন্নত তাৰ, গতিকে তাৰ কাৰণে এনেকুৱা অলপ হ'লেও শ্ল' দেখা পোৱা যাব। প্ৰথমটো কাৰণ এইখিনিয়ে। আৰু দ্বিতীয়টো কাৰণ হ'ল মোবাইলত লাগি থকা ধূলি মাকৰিসমূহ, মানে মোবাইলৰ কেমেৰা যে ধূলি মাকৰিবিলাক লাগি থাকে, সেই ধূলি মাকৰিসমূহ আন এটা কাৰণ। যাক আপোনালোকে যেতিয়া নতুন প্ৰথম মোবাইল ল'ব, সেই মোবাইল নতুন হোৱাৰ আগতে আপোনালোকৰ মোবাইলৰ বক্সতে থাকে, মানে তাৰ দোকানত যিটো থাকে বা অনলাইনত য'তে লয় মোবাইলটো, তাৰ আগতো বেছিভাগ মানে বন্ধ হৈ থাকে, গতিকে তাতে ধূলি মাকৰিবিলাক লাগাত মানে নালাগে। আৰু যেতিয়া সেই মোবাইলটো আপোনালোকে অনবৰতে যেতিয়া মোবাইলটো কিনি ল'ব মোবাইলটো যেতিয়া ইউজ কৰি থাকে অনবৰতে, তেতিয়া আপোনালোকৰ হাতত হঠাৎ ধূলি মাকৰিবিলাক লাগি যাব পাৰে, আৰু সেই ধূলি মাকৰি লগাৰ ফলতে কেমেৰা কোৱালিটিসমূহ কম হোৱা দেখা যাব পাৰে। গতিকে এই দুটা কাৰণ আছিল। আশা কৰোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো অলপ হ'লেও চাই আপোনালোকৰ কিবা হ'লেও উপকৃত হয়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।